কি খবৰ সকলোৰে আজি আহিছো আমি লগৰ কেইজনীৰ লগত খানা খাবলৈ স্কুলৰ লগৰ কেইজনী একেলগে খানা খাম এতিয়া যাবলৈ ওলাইছো এতিয়া আমি ৰেডি হৈছো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আহি পাই ঘৰৰ পৰা অনা চৌকা আৰু যি সামগ্ৰী আছিলে ইয়াৰ পুৰা খানাৰ কাৰণে যোগাৰ কৰিবলৈ ধৰিছো আটাইকেইজনীয়ে লগ লাগি আৰু টিকলি কেইজনী নাচি আছে আমি ইফালে খানাৰ যোগাৰ কৰি আছো ইফালে চৌকা পাতিছে আমি মাংস কাটি আছো আৰু ৰান্ধিবৰ বাবে ইফালে কৃষ্ণাই খৰি টানি আছে ইফালে এই আৰু যিদম চৌকাত জুইটো লগাই দিলে মই ষ্টাৰ্ট কৰি দিলোঁ ৰান্ধিবলৈ এইফালে কণী উলিয়াত লাগি আছে এইকেইজনী আৰু এতিয়া আমি খাম অকণমান দুপৰীয়াৰ বাবে চাহ আৰু ধুনীয়াকৈ কৃষ্ণাই বনাই আনিছিলে আমাৰ কাৰণে সকলোৰে কাৰণে কেক পুৰা এনেদৰে খাবলৈ আমি একদম ৰেডি আৰু এতিয়া কেক কাটিং হ'ব আৰু কেকটো কোনে কাটিব তাকে ডিছকাছ হৈ আছে ফাইনেলি টিকলি কেইজনীক আমি কাটিবলৈ দিলোঁ আৰু পুৰা একদম টিকলি দুজনী মানে কাটিলে আৰু তেওঁলোকে খাবলৈ ধৰিলে আৰু এতিয়া কেক বিতৰণ হ'ব তাৰপিছত টিকলি দুজনীক লাগে পিংক কালাৰ ফ্লাৱাৰ দুটা সেইকাৰণে মাকে একেবাৰে পিংক কালাৰ কেইটা উলিয়াই সিহঁতক খাবলৈ দি আছে তাৰপিছতহে আমি খাম গতিকে ৰখি আছোঁ এইফালে খাইছে আহি গ'লোঁ মই পুৰা ৰান্ধিবলৈ ৰেডি হৈ আৰু বনাম মই চিকেন ড্ৰাই ফ্ৰাই তাৰ কাৰণে পুৰা একদম ৰেডি আৰু এয়া বনোৱা কিছুমান ফটো তাইৰ কাষত লগত মোক কোম্পানী দি আছে আৰু এয়া শেষৰ এনেদৰে চচ ঢালি থাকোঁতে তাই ভিডিঅ' কৰিছিলে আৰু এয়া হৈছে ফাইনেল ৰিজাল্ট খাবলৈ খুবেই টেষ্টি হৈছিলে এইবাৰ হৈছে মেইন কোৰ্চৰ বাবে এইফালে যা যোগাৰ চলি আছে এজনীয়ে মাংস ধুবলৈ লৈছে আৰু এইপিনে ময়ো কিবা কিবি যোগাৰ কৰি আছোঁ আৰু আটাইকেইজনী মিলি এনেদৰে লগে ভাগে এই দেখাই দিলে একেবাৰে তাই ধুব তাৰমানে আৰু এইপিনে মই কিবা কিবি যোগাৰ কৰি আছোঁ এজনী বাচন ধুই পেলাই প'জ দি আছে আৰু আনফালে ৰ'দত বহি কমলা খোৱাৰ মজাই বেলেগ গতিকে সেই মজাটোনো কেনেকৈ নোলোৱাকৈ থাকোঁ এইফালে দুজনীয়ে কমলা একদম কেলুৱাই পুৰা একদম টেষ্টি কৰি বনালে তাৰপিছত খালোঁ এয়া মই বনোৱা চিকেন ড্ৰাই ফ্ৰাই আটাইকেইজনী খুবেই টেষ্টি হোৱা বুলি কৈছে গতিকে মোৰো খুব ভাল লাগিল এইদৰে চলি আছে খানাৰ যোগাৰ তাৰ মাজত আমাৰ হাঁহি ফূৰ্তিৰ কথা বতৰা সকলোৰে খবৰ লোৱালৈ কাৰণ আমি সদায় এনেদৰে লগ নাপাওঁ বছৰত এবাৰ এইদৰে মানে গোটেইকেইজনৰ সময় মিলি পেলাই এনেদৰে সময় কটাও লগৰ কেইজনীৰ লগত আমি লাগিলোঁ অকণমান ডান্স কৰিবলৈ কাৰণ মোৰ ভাগৰ খানা বনোৱা শেষ গতিকে অকণমান আনন্দ ফূৰ্তি কৰিবলৈ চবেই নাচি ভাল পাওঁ যিহেতু তাৰপিছত আহিলেও আমাৰ এয়া হৈছে ৰান্ধনি মেইন কোৰ্চ বনাব অৰ্থাৎ চিকেনটো তাই বনাব গতিকে তাইক অকণমান হেল্প কৰি দিছোঁ কথা পাতি আটাইকেইজনীয়ে আৰু এয়া আমাৰ ৰান্ধনিৰ ফটো বনাই থকাত আৰু ফাইনেলি যেতিয়া বনাই উঠিলে চিকেনটো খাবলৈ খুবেই ভাল হৈছিল এয়া আমাৰ দৌৰা দৌৰিত মাৰা ফটো আৰু এয়া হৈছে আমাৰ আজি খানাৰ যোগাৰ আৰু এইফালে বনাইছে চালাড আৰু এয়া আমি আটাইকেইজনী মিলি পেলাই খাবলৈ ধৰিছোঁ এয়া ভাত সাজি আছোঁ খাবলৈ ধৰিছোঁ খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিল খুব ভাল লাগিল খাই এনেদৰে মাজে মাজে লগে ভাগে আটাইকেইজনী মিলি পেলাই খাই বৈ ভাল লাগে আৰু আমি কেইজনী হৈছোঁ সৰুৰে পৰা একদম ক্লাছ 1ৰ পৰা একেলগে পঢ়া প্ৰায় 19-20 বছৰমানৰ আমাৰ ফ্ৰেণ্ডশ্বিপ আৰু এনেদৰে বছৰটোৰ শেষত কিছু সময় একেলগে পাৰ কৰিলোঁ যাতে সময়বিলাক এইদৰে ধৰি ৰাখিব পাৰোঁ সেইকাৰণে অকণমান হাঁহি ফূৰ্তি আনন্দৰ মাজত সময়খিনি পাৰ কৰিলোঁ আৰু এয়া আছিল অকণমান আমাৰ শেষত আহিবৰ সময়ত কৰা হাঁহি ফূৰ্তি অকণমান ৰীল বনালোঁ নাচিলোঁ বাগিলোঁ গোটেইকেইজনীক একেলগে ফ্ৰেমত নাতে সেইকাৰণে এটা দুটাকৈ আহি হেতা ওপৰা লাগিছে যে মই যাম তেনেকুৱা অৱস্থা আৰু দুজনী মানে নাহোঁ বুলি ভাবিও শেষত নোৱাৰিলে যেনেকুৱা এই আহি গ'ল নানাচো বুলি কৈ পেলাই এই দুজনী আহি গ'ল পিছত নাচো বুলি কাৰণ আমাক দেখি ৰ'ব পৰা নাছিল নাচিয়ে দিলে শেষত কিন্তু গোটেইকেইজনীক একেলগে ফ্ৰেমত নাহে আৰু শেষত এই একদম গছৰ ওপৰত হামলা দি দিছে তাইক বোলে কিবা তেজপাত লাগে আৰু আমি আটাইকেইজনী বান্দৰ বুলি জকাই হাঁহি আছিলোঁ
খালোঁ ল'লোঁ আমি এনেদৰে লগ হৈ পেলাই এবাৰ 2020ত খানা খাইছিলোঁ খোৱা লোৱা শেষ গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভালেই পাব আজিলৈ এইখিনি আকৌ লগ পাম আজিলৈ বিদায়